Hello friends, welcome to Miss Porium Vlogs. আজি আমি বনাবলৈ ওলাইছো বাটাৰ পনীৰ কোফতা। যদি আমাৰ চেনেলত নতুনকৈ আহিছে বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব। আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাটাৰ পনীৰ কোফতাৰ গ্ৰেভিটো বনাবলৈ আমাক লাগিব কসুৰি মেথি, নহৰু, অলপ কাটি লোৱা আদা, তেজপাত 2টা, নিমখ সোৱাদ অনুসৰি, ইলাইচি 5টা, দালচেনিৰ টুকুৰা 3টা, লং 5টা, ডাঙৰ কাটি লোৱা বিলাহী 3টা, ডাঙৰ কাটি লোৱা পিয়াজ 2টা, বাটাৰ 2 টেবলস্পুন, আমুল ক্ৰীম, पनीर मसाला, जीरा पाउडर, हल्दी पाउडर, रेड चिली पाउडर 1 टीस्पून, काजू 30 ग्राम। प्रथमते पैन एटात बाटारखिनि दिम। बाटारखिनि एतिया अलप गली যাব দিম। জুইটো অলপ কমাই লৈছো। তেজপাত 2টা দিলো। এতিয়া লং, ইলাইচি, দালচেনিখিনি দিলো। কাজু বাদামখিনি দিলো। নহৰু আৰু কাটি লোৱা আদাখিনি দিলো। এতিয়া কাটি লোৱা পিয়াজখিনি দিম। জুইটো এতিয়া অলপ বঢ়াই দিম। এইখিনি অলপ ভজা যোৱাৰ পিছত কাটি লোৱা বিলাহীখিনি দিম। নিমখ দিলো। অলপ লৰাই দিছো এতিয়া। আধা গ্লাস পানী দিছো যাতে বিলাহীখিনি ভালকৈ সিজি যায়। অলপ সময় কাৰণে ঢাকনিখন দি দিলো যাতে এইখিনি ভালকৈ সিজি যায়। এতিয়া এইখিনি সিজি গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিম। তাৰ পিছত এইখিনি মিক্সাৰত পিচি ল'ম। আৰু কোফতা বনাবলৈ আমাক লাগিব সানি লোৱা পনীৰ 400 গ্ৰাম, বইলড আলু পিটিকা এটা, মিহিকৈ কটা পিয়াজ এটা, জিৰা পাউডাৰ, চিলি ফ্লেক্স আৰু অৰেগানো 1 টিস্পুন, কাটি লোৱা ড্ৰাই ফ্ৰুটছ 1 টেবলস্পুন, নিমখ সোৱাদ অনুসৰি, অলপ মিহিকৈ কাটি লোৱা আদা আৰু জলকীয়া, কৰ্ণফ্লোৰ 2 টেবলস্পুন। এতিয়া আমি গোটেই বস্তুখিনি পনীৰত দি দিম। প্ৰথমতে আলু পিটিকাখিনি দিলো। কাটি লোৱা পিয়াজখিনি দিলো। জিৰা পাউডাৰ, চিলি ফ্লেক্স আৰু অৰেগানো দিলো। কাটি লোৱা আদা আৰু জলকীয়াখিনি দিলো। কৰ্ণফ্লাৱাৰ দিলো। নিমখ সোৱাদ অনুসৰি, আৰু শেষত ড্ৰাই ফ্ৰুটছখিনি দিলো। ড্ৰাই ফ্ৰুটছখিনি আপোনালোকে নিদিলেও কথা নাই, এইটো অপচনেল হয়। এতিয়া এইখিনি ভালকৈ সানি ল'ম। এতিয়া আমি এইখিনি গোল গোল লাৰু টাইপ বনাই ল'ম।
আপোনালোকে আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো হ'ল instagram.com/mixedkoreanvlogs আৰু আমাৰ ফেচবুক হেণ্ডেলটো হ'ল facebook.com/mixedkoreanvlogs। এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে, আমি এইখিনি এতিয়া মিক্সাৰত পিচি ল'ম। এতিয়া আমি এইখিনি এনেকৈ থৈ দিম, এইখিনি পিছত ভাজিব লাগিব। এতিয়া আমি কোফতাখিনি ডিপ ফ্ৰাই কৰিম। এইখিনিতে আপোনালোকক জনাওঁ যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আমি মিক্সাৰত পিচি লোৱা গ্ৰেভিখিনি পেনত দি দিলোঁ। পনীৰ মছলা, জিৰা পাউডাৰ, হালধি পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি দিলোঁ। এইখিনি ভালকৈ মিক্স কৰি দিছোঁ। এতিয়া ক্ৰীম অলপ দিছোঁ। অলপ কসুৰি মেথি দিলোঁ। অলপ এইখিনি সিজিব দিম, তাৰপিছত নমাই থ'ম। আজি যিহেতু 20 অক্টোবৰ, আজি ইণ্টাৰনেশ্যনেল চেফছ ডে আৰু সেই উপলক্ষে আজি আমি এই ভিডিঅ'টো বনালোঁ। গাৰ্নিচিঙৰ কাৰণে ক্ৰীম দিম আৰু কসুৰি মেথি অলপ ওপৰত দি দিম। এয়া আমাৰ বাটাৰ পনীৰ কোফতা ৰেডি। আপোনালোকেও এই ৰেচিপিটো বনাই চাওক আৰু কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে।